নমস্কাৰ। কবিতাৰ শিৰোনাম তেজৰ আখৰেৰে। কবি হীৰেণ ভট্টাচাৰ্য। ইমান অলপতে বিচলিত হলে তোমাৰ বাৰু কেনেকৈ চলে? ইমান অলপতে বিচলিত হলে তোমাৰ বাৰু কেনেকৈ চলে? শিলোৱা এন্ধাৰে মোক এই বুলি ক'লে। কবি মই নাছিলোঁ কোনো কালে, কবি মই নাছিলোঁ কোনো কালে। ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে। কবি মই নাছিলোঁ কোনো কালে।